লাষ্ট অলপ দিনৰ পৰা মই গলিদাক ইমান লগ পাব ট্ৰাই কৰিছোঁ মই লগ পাব পৰা নাই বম্বে গ'লে বম্বেত লগ নাপাওঁ কিবা মানে যিদিনাখন মানে গলিদা যায় সেইদিনাখন মোৰ এনেকুৱা এটা কামত থাকোঁ যে মই যাব নোৱাৰোঁ কিবা এটা হৈ যায় কিবা এটা হয় আৰু অসম আহিলেও অসমত মই যেতিয়া আহোঁ মইতো কিবা কিবি কামত অকল কেইদিনমানৰ কাৰণে আহোঁ ন তো যেতিয়া আহোঁ আৰু তাতে অসমত মই যিমান দিনে নাথাকোঁ গুৱাহাটীত কমকে থকা হয় মোৰ গুৱাহাটীত মোৰ অকল কামৰ কেইদিনহে থকা হয় তাৰপিছত মই যোৰহাট গুচি যাওঁ তো মই গুৱাহাটীত যিকেইদিন থাকোঁ সেইকেইদিন গলিদা নাথাকে ক'ৰবাত টুৰ কৰি থাকে মুঠতে নিমিলে এনেকে নিমিলোতে লাষ্ট 1 বছৰ মই ট্ৰাই কৰি থকা নিচিনা হৈছে দেই মানে লগ পাবলৈ কাৰণে আৰু মানে মোৰ কিবা কিবি ঢেৰ কথা পাতিব আছিলে গলিদাৰ লগত ঢেৰ কিবা কিবি পাৰ্চনেল কথা কিবা কিবি কথা পাতিব লগা আছিলে আৰু গলিদা জানে কি কথা মোৰ পাতিব লগা আছিলে কিন্তু তাৰমানে গলিদায়ো কৈ আছিলে যে পাতিব গলিদায়ো বিচাৰিছে আমি পাতিব লাগিব বহিব লাগিব কিন্তু তাৰমানে সেই পাতাটো হোৱা নাই তাৰপিছতে সেইদিনাখন মই মানে গলিদাক এনেই মেছেজ কৰিলোঁ বোলো গলিদা তুমি আহিলা নেকি বম্বেলৈ আহিলানে তাৰপিছতে হেৰি মোৰ ইমান তোমাক মন গৈছে লগ কৰিবলৈ কাৰণে তাৰপিছতে বোলে মই মুম্বাই যোৱা নাই মই কাইলৈ ৰাতিপুৱা ফ্লাইটত যাম মই বোলো ৰাতিপুৱা ফ্লাইটত আহি পেলাই তুমি শুবা তাৰপিছতে গোটেই দিনটো শুবা ন কিয়ে লগে লগে চাগে অনুষ্ঠানে যাব আৰু তাৰপিছতে মই বোলো তেতিয়াহ'লেনো কেনেকৈ লগ পাম কাৰণ তুমিতো ব্যস্ত হৈ থাকিবা তেতিয়া বহুত মানুহ থাকিব লগে লগে অনুষ্ঠান আছে তাৰপিছত কৈছে বাৰু হ'লেও বাৰু আমি মিলাম তই আহিবিচোন এনেকৈ কৈছে তাৰপিছতে মানে সেই অনুষ্ঠানটোৰ কাৰণে মই পাছ নাপালোঁ আচ্ছা মানে লগ পাবলগীয়া নাই যে বুজি পাইছো পাছটো নাপালো ইমান চেষ্টা কৰিলো পাছ চব ফালৰ পৰা চেষ্টা কৰিলো কিন্তু পাছ নাপালো ফুল আছিলে সেইদিনাখন একদম অডিটৰিয়াম ফুল আছিলে আৰু সেই শ্ব'টোৰ কাৰণে মই পাছো কোনোবা আগতেও বিচাৰিছিলো অলপ দিন আগতেও বিচাৰিছিলো তেতিয়াও নাপালো আৰু ময়ো যিহেতু ট্ৰেভেল কৰি আছিলো মোৰ শ্ব'ৰ কাৰণে তো কথাটো তাৰমানে তল পৰি থকা নিচিনা হ'ল তাৰপিছতে মই কিবাকে পাই যাম বুলি ভাবিলো কিন্তু নাপালো নোপোৱাৰ পিছত আৰু মই তাৰ নেক্সট দিনাখন আকৌ মই অসম আহিব লগা আছে 8 তাৰিখৰ দিনাখন মোৰ কিবা এটা অনুষ্ঠান আছে 9 তাৰিখে 8 তাৰিখে মোৰ ৰিহাৰ্চেল আছিলে তো মই আহিব লগা আছে তো মোৰ তাৰো পেকিং আছে প্ৰিপেৰেশ্যন আছে পেকিং আছে আৰু মই ইটো শ্ব'ৰ পৰা আহি পেলাই মানে বেলেগ এটা শ্ব'ৰ পৰা সেইদিনাখন আহিছোঁ গতিকে মোৰ মানে ট্ৰেভেলিং চলি আছে খেলি মেলি হৈ আছে তাৰ মাজত মানে সেই ঘণ্টাকেইটা নিমিলিল য'ত মই থাকোঁ তাৰ পৰা গলিদাৰ অনুষ্ঠানটোলৈ মানে আপ ডাউন কৰোঁতে 4 ঘণ্টা সময় লাগিব সেই 4 ঘণ্টাটো নিমিলাৰ কাৰণে মই ভাবিলোঁ এটা কাম কৰিম গলিদাক ঘূৰিটো আহিব অসমত লগ কৰি ল'ম তেতিয়াও লগ নাপালোঁ আহাৰ পিছতো লগ নাপালোঁ তাৰপিছত এইটো ঘটনা হৈ গ'ল মই গুচি গ'লোঁ তাৰপিছতে ঘটনাটো হোৱাৰ পিছতে